হেল্ল' ফ্ৰেণ্ডছ, আমি বৰ্তমান নগাঁৱত আছোঁ আৰু এতিয়া গৈ আছোঁ আমচৈৰ ধুনীয়া শিৱকুণ্ড মন্দিৰলৈ। আৰু জেগাটো যে বহুত ধুনীয়া হয়, আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি ক'ত গৈ আছোঁ। আৰু ইয়াতে বহুত গছ আছে, গছ গছনি বহুত আছে। আৰু এটা কথা, ইয়াতে ধুনীয়া পিকনিক প্লেচ আছে। ইয়াত বহুত মানুহ আহে পিকনিক খাবলৈ। জানুৱাৰী মাহত ইয়াত বহুত মানুহ হয় ইয়াত পিকনিক খোৱা। আৰু লগত বা আছে, বাৰ ল'ৰা আৰু ভাইটি আহিছে। আৰু এইফালে ধুনীয়া জুৰি আছে, ইয়াতে মানুহবিলাকে ফটো চটো তোলে। আৰু ইয়াতে দোকান চোকানো আছে। আৰু জেগাটো যে বহুত ঠাণ্ডা, ইয়াত গৰম নালাগে। কিবা এটা মনটো ভাল লাগি যায় ইয়ালৈ আহিলে। মই আগতে এবাৰ আহিছোঁ, আকৌ এতিয়া আহিছোঁ এবাৰ। আৰু এয়া চাওক জেগাটো কি সুন্দৰ। এতিয়া আমি অকণমান আগবাঢ়ি যাওঁ। ইয়াতে আপোনালোকে ফটো চটো তুলিব পাৰিব, খালি অকণমান সাৱধান হ'ব। বেছি পানী জেগাত গুচি নাযাব, অকণমান পিছল হৈ থাকে যে জেগাটো। তাৰপিছত এয়া দেখিছেনে, এয়া মন্দিৰ হয়, শিৱ মন্দিৰ হয়। ইয়াতে আপোনালোকে শৰাই চৰাই আগবঢ়াব পাৰিব। আৰু এয়া জেগাটো, ইয়াতে পিকনিক খাব পাৰিব। আৰু এটা কথা, ইয়াত আহিলে মানে অকণমান সোনকালে আহিব, কাৰণ ইয়াত হাতী ওলাই বুলি কয়। সেইকাৰণে সোনকালে আহি সোনকালে গুচি যোৱাই ভাল। আৰু এয়া এফালে দেখিছেনে, ইমান ধুনীয়া জুৰি বৈ আছে, পানীখিনি বহুত ঠাণ্ডা। আৰু এয়া মন্দিৰ ভাগ, ইয়াতে সেৱা চেৱা কৰিব পাৰিব। আৰু ইমান ধুনীয়া লাগিছে, ইয়াত ফটো তুলিবলৈ বহুত ধুনীয়া, ফটো চটো তুলি ল'ব পাৰিব। আগতে এবাৰ ইয়াত আহিছিলোঁ, এতিয়া বাৰ লগত আকৌ আহি গ'লোঁ ইয়াত, কাৰণ ভাল লাগে কিবা এটা জেগাটো। এইফালে দেখিছেনে, ভিনদেউ আৰু ল'ৰাটো বহি আছে। আৰু চিনেৰীবিলাক আচলতে ভাল লাগে জেগাবিলাকৰ। আৰু বাহঁতে এইফালে ফটো মাৰি আছে। আকৌ এবাৰ দেখাই দিছোঁ জেগাটো। আৰু ইয়ালৈ আহিব পাৰিব আপোনালোকে, ধুনীয়া জেগা হয়। এতিয়া ইমান মানুহ হোৱা নাই, জানুৱাৰী মাহত বহুত মানুহ থাকে ইয়াত পিকনিক ইয়াত খাবলৈ আহে, বহুত মানুহ থাকে। তাৰপিছত আমি আহিলোঁ মৰিগাঁৱত থকা পদুম পুখুৰীলৈ। আহিছেনে কেতিয়াবা ইয়ালৈ? ইয়াতে বহুত মাছ আছে, সৰু সৰু মাছ আছে, ডাঙৰ মাছ আছে, কাছ আছে ইয়াত। আৰু বহুত ভাল লাগিলে। ইয়াত ধৰিবলৈ নিদিয়ে মাছ, অকল চাবলৈহে পাৰিব আপোনালোকে। আৰু ইয়াত দেখিছেনে, একদম কিমান মাছ আছে ইয়াত। আমি বহুত টাইম থাকিলোঁ ইয়াত, মুড়ি দিছিলোঁ খাবলৈ ইয়াত মাছবিলাকক। বহুত ভাল লাগে ইয়াত আহি। আৰু আপোনালোকে দেখা পাইছেনে মাছবোৰ? মাজে মাজে ডাঙৰ মাছো ওলায়। আৰু এইফালে মুড়ি দি আছোঁ মাছকেইজনী। মাছবোৰ দেখিলে এনেকুৱা লাগে যে ধৰিবলৈ মন যায় মাছবোৰ, কিন্তু ইয়াত ধৰিবলৈ নিদিয়ে আৰু চাবলৈ দিয়ে। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলনে আজিৰ? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি মুড়ি দি আছোঁ, বহুত টাইম আমি ইয়াতে থাকিলোঁ।
এনেকৈ আমি বহুত টাইম ইয়াতে কটালোঁ। এয়া দেখাই দিছোঁ, বহুত মাছ আছে ইয়াত। মাছবোৰ চাগে আপোনালোকে দেখা পাইছে। তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগিল নে? তেতিয়াহ'লে আজিলৈ আহিলোঁ, বাই বাই।